নমস্কাৰ, মই সংগীতা হাজৰিকা গায়ন। মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেপী নিউ ইয়াৰ। আজিৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে দেখাই থাকিম দিনটো কি কৰোঁ কি নকৰোঁ। মই প্ৰথম ভগৱানৰ ওচৰত চাকি লগাবলৈ আহিছোঁ। চাকি গছ লগাই লওঁ, চাই থাকিব আপোনালোকে। এয়া মোৰ চাকি লগাই হৈ গ'ল। মই আপোনালোকক মন্দিৰটো ভালকৈ দেখাই দিছোঁ। মোৰ ঘৰৰ ওচৰতে আছে। এইটো মন্দিৰতে মই চাকি লগাইছিলোঁ। এতিয়া মোৰ হৈ গ'ল। মই ঘৰত গৈ আছোঁ। ঘৰত গৈ কথা পাতিম আপোনালোকৰ লগত। মই আজি আপোনালোকক দিনত ভিডিঅ' বনাই দেখাবলৈ নহ'লে, মই এতিয়া ৰাতি ভিডিঅ' বনাবলৈ গৈ আছোঁ। খানা বনাম, কি বনাম নবনাম দেখাই থাকিম আপোনালোকক। ভিডিঅ'টো চাই থাকিব। ইফালে এইটো আপোনাৰ লোকেল মুৰ্গী হয় আৰু এয়া ব্ৰইলাৰ 1 কেজি আৰু লোকেল মুৰ্গী 1 কেজি। মই এইখিনি বনাম। বৰ্তমান মই এতিয়া আদা নহৰুখিনি পিচি লওঁ মিক্সিত। এয়া মোৰ আদা নহৰু পিচি হৈ গ'ল। এতিয়া মই মাংসটো বনাম, আপোনালোকে চাই থাকিব। আৰু অকণমান দালচেনি দি দিছোঁ, অকণমান গোটা জিৰা, এতিয়া জিৰাটো ভালকৈ ফুটি লওঁ। তেতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিম। এতিয়া মই ইয়াতে পিঁয়াজ কাটি থৈছিলোঁ। এতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিম।
পিঁয়াজটো ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া দেখিছে মোৰ পিঁয়াজটো ৰঙচুৱা হৈ গৈছে, পিঁয়াজ ভাজি হৈ গ'ল। এতিয়া মই ইয়াতে লোকেল মুৰ্গীখিনি দি দিছোঁ। হালধি 1 চামুচ, নিমখ দি দিছোঁ আন্দাজ মতে। এতিয়া ইয়াতে মই 3টা কেঁচা জলকীয়া কাটি থৈছিলোঁ, সেইকেইটা ইয়াতে দি দিম। আলুটো দিয়া নাই, আলুটো মই মাংসটো অলপ সিজি হ'লে দিম, কাৰণ নতুন আলুটো সিজোতে বেছি টাইম নালাগে, গতিকে আগত আলু দিলে আলুটো ভাঙি যাব পাৰে, সেইবাবে আলুটো মই অলপ পিছত দিম। এতিয়া মই ইয়াতে আদা নহৰু মিক্সিত পিচি ৰাখিছিলোঁ, ইয়াত আদা নহৰু মই 3 চামুচ দি দিম। অলপ জিৰা পাউডাৰ, অলপ মিট মছলা, এতিয়া মাংসটো অলপ টাইম সিজি লওক, মই অলপ টাইম ঢাকনা দি থৈ দিছোঁ। মোৰ মাংসখিনি বহোৱা 10 মিনিট হৈ গ'ল। এতিয়া মই ইয়াতে আলুখিনি দি দিছোঁ। মোবাইলটো মই নিজে হাতেৰে ধৰি বনাবলগীয়া হৈছে বাবে ভালকৈ আপোনালোকক দেখাব পৰা নাই। ভিডিঅ' কৰা মানুহ মোৰ বেলেগ নাই, সেইবাবে মই নিজে ভিডিঅ' কৰি নিজে বনাওঁ। এতিয়া মোৰ মাংসটো অলপ টাইম সিজক, তেতিয়ালৈকে মই ভাতটো বনাই লওঁ। এইফালে মই ভাতটো বহাই দিছোঁ। এতিয়া দেখিছে মাংসটো কালাৰ বহুত ধুনীয়া হৈছে। ইয়াত দেখিছে মোৰ মাংসটোৰ পৰা তেলটো ওলাই গৈছে মাংসৰ পৰা। এতিয়া মই ইয়াতে পানী দি দিম। অলমষ্ট মাংস সিজিয়ে গ'ল, এতিয়া পানী দিব পাৰি, গতিকে মই এতিয়া ইয়াত পানী দি দিম।
যেহেতু ব্ৰইলাৰ মাংসও আছে সেইকাৰণে মই লোকেল মুৰ্গীটো জোল কৰিছোঁ ব্ৰইলাৰ মাংসটো ফ্ৰাই কৰিম আৰু লোকেল মুৰ্গীটো জোলেই খাই ভাল লাগে এতিয়া মাংসটো সিজালৈকে মই ঢাকনা দি থৈ দিম এতিয়া এইফালে মই মোৰ ল'ৰাটোৰ বাবে মাংসটো বনাই লওঁ সৰু ল'ৰা সেইবাবে তাক মই ইমান মছলা দি নুখুৱাওঁ কুকাৰতে সিজাই বইল কৰি খুৱাওঁ ইয়াতে পিঁয়াজ দি দিছোঁ নামমাত্ৰ মিট মছলা দি দিম ইয়াতে অকণমান হালধি ইয়াতে আদা নহৰু অকণমান দি দিম এতিয়া মই ইয়াতে ল'ৰাৰ মাংস অকণ ইয়াতে দি দিম দেখিছে মোৰ লোকেল মুৰ্গী সিজিছে আৰু এতিয়া মই ইয়াতে অকণমান গৰম মছলা দি দিম এতিয়া মাংসটো মই অলমষ্ট সিজি গ'লেই আৰু 10 মিনিট পিছত মই মাংসটো নমাই দিম এয়া এইফালে আমাৰ মেজি ঘৰ আগতীয়াকৈ বনাই হৈ গ'ল বিহুৰ মেজি ঘৰ এইফালে মাহঁতে খুৰীহঁতে চবেই জুই ফুৱাই আছে কি হাই কৈ দে এইফালে মই খুৰা আৰু মোৰ হাজবেণ্ড আহিছে আজি মই দেখাই আছোঁ আপোনালোকক এইফালে খুৰা এইফালে হাজবেণ্ড এইটো মোৰ ল'ৰাটো হাই কৈ দিয়া হাই কোৱা হাই অকণমান নাচি দিয়া এইটো দেখিছে ইমান দুষ্ট এয়া এতিয়া মই ব্ৰইলাৰ মাংস বনাবলৈ লৈছোঁ মোৰ তেলটো গৰম হৈ গ'ল মই এতিয়া তেলত গোটা জিৰা অকণমান দি দিছোঁ জিৰাটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে আচলতে জিৰাটো দিলে মই খাই ভাল পাওঁ সেইবাবে মই তেলত জিৰাটো দিওঁ মাংস বনালে নিদিলেও কোনো কথা নাই এতিয়া মই ইয়াতে পিঁয়াজ দি দিম এতিয়া মই পিঁয়াজটো ৰঙচুৱা হোৱালৈকে অলপ টাইম ভাজি ল'ম এয়া দেখিছে মোৰ পিঁয়াজটো ৰঙচুৱা হৈ গ'ল এতিয়া মই ইয়াতে ব্ৰইলাৰখিনি দি দিম
এতিয়া মই ইয়াতে হালধি দিছোঁ 1 চামুচ, নামমাত্ৰ নিমখ, মই আচলতে লোকেল মুৰ্গী আৰু ব্ৰইলাৰটো একেই প্ৰচেছত বনাওঁ। এতিয়া মই আদা নহৰুখিনি দি দিম। এয়া মই মাংসত আদা নহৰু দিলোঁ। এতিয়া মই ইয়াতে জিৰা দিম, পেকেট জিৰা দিছোঁ, জিৰা, মিট মছলা আৰু অলপ কেঁচা জলকীয়া দি দিম। মই মাংসত শুকান জলকীয়া বা জলকীয়া গুড়ি ব্যৱহাৰ নকৰোঁ। মই যিমান পাৰোঁ কেঁচা জলকীয়াটোৱেই দিওঁ, কাৰণ জলকীয়া গুড়ি বা শুকান জলকীয়া দিলে পেটৰ অলপ প্ৰব্লেম হয়, আৰু কেঁচা জলকীয়াটো দিলে মাংসৰ টেষ্টটো বেছি ভাল হয়, সেইবাবে মই কেঁচা জলকীয়াই দিওঁ। ভিডিঅ'টো নিজে নিজে কৰি দেখুৱাবলগীয়া হৈছে, আপোনালোকে বেয়া নাপাব। আৰু যোনসকলে মোৰ ভিডিঅ'টো চাই আছে, যিহেতু মই নতুনকৈ ইউটিউব চেনেল খুলিছোঁ, মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। নাজানো আৰু ভালকৈ ভিডিঅ' বনাব পাৰিছোঁ নে নাই, যিমান পাৰোঁ চেষ্টা কৰিছোঁ। মই বৰ বেছি কথা নকওঁ, কথা কম কওঁ, তথাপিও যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই মাংসটো অলপ টাইম ঢাকনা দি থৈ দিম। এয়া মই মাংসত এতিয়া বিলাহী আৰু পিঁয়াজ পাত আৰু এটা পিঁয়াজ কাটি থৈছিলোঁ, এইখিনি মই এতিয়া ইয়াতে দি দিম। আচলতে ব্ৰইলাৰ মাংসত বিলাহীটো দিলে ভাল লাগে, আপোনালোকে দিয়ে নে নিদিয়ে নাজানো, কিন্তু মোৰ ফালৰ পৰা মই বিলাহীটো দিওঁ। বিলাহীটো দিলে মানে বেছি সোৱাদ হোৱা যেন লাগে। দিবও পাৰে নিদিবও পাৰে, কোনো কথা নাই, কিন্তু দিলে মানে ভাল লাগে, সেইবাবে মই বিলাহীটো দিওঁ। এতিয়া মই মাংসটো মই আচলতে ফ্ৰাই কৰিম, সেইবাবে মই ইয়াত পানী নিদিওঁ। এতিয়া অলপ সিজালৈকে মই ৰাখি দিম। এয়া দেখিছে মোৰ ব্ৰইলাৰ মাংসটো হৈছে, আৰু মই ব্ৰইলাৰ মাংসটো নমাম আৰু বেছি টাইম নিসিজাওঁ। এয়া মই এতিয়া মাংসটো নমাই দিম। ভাত খাই আহিলোঁ। এতিয়া ভাত খোৱা ভিডিঅ'টো আপোনালোকক দেখাবলৈ নহ'লে, আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিবলৈ লৈছোঁ, যিহেতু 12টা বাজি গ'ল। মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেপী নিউ ইয়েৰ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ বাই বাই।